বন্ধুসকল ৰাতি ভাত খাজলে লৈ লৈছে এফালে তিয়ঁহ আছে, এফালে আচাৰ আৰু মাছৰ আৰু বিলাহী মুড়িঘণ্ট নিচিনাকৈ বনাই লৈছোঁ। এফালে আছে মাটি দালি আৰু তিয়ঁহ। ভাতকেইটা খাব লৈছোঁ। আপোনালোকে খালেনে? যদি নাই খোৱা লগতে ওলাই লওক, মজাকৈ লগতে বহি খাওঁ, নহয় জানো বাৰু? মই হ'লে ধৰি দিওঁ আৰু ভাতকেইটা। আপোনালোকে আজি কিহে কিহে খালে কমেণ্টত জনাব। আপোনালোকে কমেণ্ট নকৰে, খালি চাই কিবা কৰে। আৰু যোনে যোনে চাই কমচে কম পেজটো ফ'ল' কৰি লিজিয়ে, रोज़ मिलेगा मेरा वीडियो। ठीक है दोस्तों, মানে বন্ধুসকল খাব লৈছোঁ আৰু জয় শ্ৰীৰাম। লগতে অকণমান ইংলিছ। জয় শ্ৰীৰাম। ভাত খাই ভিডিঅ' বনাবলৈও বেয়া লগা হৈছে, কাৰণ কেলে আমাৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় ইমানেই বানপানী হৈছে, মানুহবিলাকে কেনেকৈ খাইছে কেনেকৈ নাই খোৱা। তাকে চিন্তা লাগি কেতিয়াবা ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ যায়। কি কৰিম, আমি ধন টকা পইচা নাইকিয়া মানুহ, বাহিৰৰ দেশত আহি পিনি কাম কৰি আছোঁহি, যিয়ে টকা পাওঁ ঘৰ চলাবলৈ হয়। সেইকাৰণে সহায় কৰিব পৰা নাই বা যাবও পৰা নাই। তাত ৰাইজে দুখ নিদিব। ভিডিঅ'টো বনালে মানে কোনোবাই ক'বও পাৰে, তই খাই আছ, ইয়াত মানুহে কি খাই আছে তই নাজানো। মই কেনেকৈ খাই আছোঁ আকৌ সেইটো আপোনালোকে নাজানে নহয়। মানে কি ক'ম আৰু, ক'বলৈ উপায় নাই। रिसाइकल पहले को डाउन करते हैं, बिल को ना मिलेगा। এখন কি খেলিবে? এখন বিকা খেল আছে।